গাইজ মই আজি ফেঞ্চি বজাৰ গৈ আছোঁ। অলপমান আমাক বস্তু লাগে দোকানত, তাৰ কাৰণে বাছত উঠিলোঁ। বাছৰ পৰা নামি কিনে ফলৰ দোকান দেখা পালোঁ, ফল খালোঁ অলপমান। তাৰপিছত আহি সোমালোঁ। ইয়াতে লেচৰ দোকান হয়, এইটো ফেঞ্চি বজাৰ হ'লচেল মাৰ্কেট। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, লাগিলে আহিব পাৰে। এই ওপৰৰ পৰা ভিউটো দেখালোঁ তলৰ, আৰু তাৰপিছত ওলাই আহিলোঁ। এইটো হ'ল মিটাৰ কাপোৰৰ দোকান। ইয়াতে মানে মানুহে কিনি লৈ যাই পেলাই লেহেংগা বনাব পাৰে, শাৰী বনাব পাৰে, ব্লাউজ বনায়। বহুত ধুনীয়া ধুনীয়া পায়। বেছিকৈ ল'লে অলপমান কম দামত দিয়ে, আৰু কম ল'লে ইমান নিদিয়ে, কমত ল'ব। তাৰপিছত আমি ওলাই আহিলোঁ, চব্জি ল'লোঁ অলপমান ঘৰৰ কাৰণে। আকৌ আহিলোঁ হোটেলত, ইয়াতে মিঠাই খালোঁ, তাৰপিছত পুৰি খালোঁ। আকৌ আহিলোঁ, ইয়াতে অলপমান চাহ খাই এতিয়া ঘৰৰ কাৰণে ওলাই যাম। এইখিনি আমাৰ বস্তু লোৱা হৈ গৈছে। চ' আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ।